নমস্কাৰ বন্ধুসকল, এটা বিশ্বাস কৰিব নোৱাৰা সত্য। এতিয়া হাঁহি থকা মুখখন আৰু দেখা নাপাম। হয়, সুশান্ত সিং ৰাজপুত বলিউডৰ জবৰদস্ত এক্টৰ আছিল। তেওঁ মৃত শৰীৰ পোৱা গৈছে নিজৰ মুম্বাইস্থিত ঘৰৰ ভিতৰত। যি সুশান্ত সিঙে চিনেমাৰ জৰিয়তে সকলোকে জীয়াই থাকিবলৈ সাহস দিছিল আৰু সেই সুশান্ত সিং নিজে সাহস হেৰুৱাই পেলালে। আমি সুশান্ত সিঙৰ জীৱনীৰ বিষয়ে অলপ আলোচনা কৰোঁ। সুশান্ত সিঙৰ জন্ম হৈছিল 21 জানুৱাৰী 1986 চনত বিহাৰৰ পূৰ্ণিয়া নামৰ জিলাখনত। আৰু তেওঁ পঢ়া শুনা কৰিছিল বিহাৰস্থিত চান্ত কাৰঞ্জ হাইস্কুলত। তাৰপিছত তেওঁ ঘটনাক্ৰমে দিল্লীলৈ আৰু দিল্লীস্থিত কুলচী হংসৰাজ মডেল স্কুলত তেওঁ নামভৰ্তি কৰে। তেওঁৰ দেউতাক আছিল কৃষ্ণ কুমাৰ সিং আৰু তেওঁ এজন চৰকাৰী অফিচাৰ আছিল আৰু মাক আছিল উষা সিং আৰু মাকৰ 2002 চনত মৃত্যুবৰণ কৰিছিল আৰু তেওঁলোকৰ পৰিয়ালত 4 ভনীৰ মাজত এজনৰ মৃত্যু হৈছে। তেওঁ 12 পাছ কৰাৰ পিছত 11 বাৰ ইঞ্জিনিয়াৰিং এণ্ট্ৰেন্স পাছ কৰিছিল আৰু শেষত দিল্লী কলেজ অৱ ইঞ্জিনিয়াৰিঙত নামভৰ্তি কৰিছিল। আৰু তেওঁ তাৰ পৰাই ফিজিক্সত নেশ্যনেল অলিম্পিয়াড সন্মান লাভ কৰিছিল আৰু তেওঁ তাত 4 বছৰ পাঠ্যক্ৰমত 3 বছৰতে সামৰণি কৰি ডেন্সৰ জগতলৈ আহি গৈছিল। আৰু তেওঁ তেতিয়া চিনাক ডিভান্স ডান্স ক্লাছত এডমিশ্যন লৈছিল আৰু তেনেকৈ 51 সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডত তেওঁ বেক ডান্সাৰ হিচাপে কাম কৰিছিল আৰু 2006 চনত কমনৱেলথ গেমছত অষ্ট্ৰেলিয়াত তেওঁ তাত ডান্স কৰিছিল। তেওঁ প্ৰথম টেলিভিছন কেৰিয়াৰ 2008 চনত ষ্টাৰ প্লাছৰ ৰোমান্টিক ড্ৰামা কিছ দেশ মে হে মেৰা দিল এইখনত অভিনয় কৰিছিল। তাৰপিছত 2009 পৰা 11 চনত জি প্লাছত জনপ্ৰিয় ধাৰাবাহিক পবিত্ৰ ৰিষ্টাত অভিনয় কৰিছিল। তেওঁ প্ৰথম ফিল্মী ৰিডেণ্ট প্ৰৱেশ কৰিছিল 2013 চনত কই পছে আৰু এইখন ফিল্ম কৰি তেওঁ লাভ কৰিছিল ফিল্মফেয়াৰ বেষ্ট মেল ডিবেট এক্টৰ। তাৰপিছত 2013 চনত ৰোমান্টিক কমেডি ছবি যুদ্ধ দেশী ৰোমান্সত অভিনয় কৰে। তাৰপিছত 2015 চনত ডিটেকটিভ বক্সিমেন বাগচি আহে আৰু হাইয়েষ্ট গ্ৰোথ কৰা ছাপৰ্টিং ৰলত তেওঁ এক্টিং কৰে পিকে নামৰ চিনেমাখনত। আৰু 2016 চনত স্পৰ্টছ বায়'পিক পিকচাৰ MS ধোনী দ্য আনটল্ড ষ্টৰী আহে। আৰু এনেকৈ তেওঁ বহুত কেইখন ছাকচেছফুল ফিল্ম কেদাৰনাথ 2018 চিচৰি 2019ত তেওঁ অভিনয় কৰে। আৰু এনেকৈ সকলো দিশত সফলতা পোৱা অভিনেতাজনে জীৱনত কিয় সফলতা পালে আমি তাকে বুজি নাপালোঁ আৰু শেষত তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। আৰু ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগে নিশ্চয়কৈ লাইক কৰিব আৰু চেনেলটো গৈ ছাবস্ক্ৰাইব কৰিব আৰু পুৰণা ভিডিঅ'বোৰ চাই থাকিব।